দুখীয়া ঘৰৰ ছোৱালী তো তাইৰ লগত যদি আমি কিবা এটা কৰিও দিওঁ তাইৰ মাত মাতিবলৈ তাইৰ বেকআপ নাই তাইৰ মাত মাতিবলৈ তাইৰ বেকগ্ৰাউণ্ডটো তেনেকুৱা ইমান ষ্ট্ৰং নহয় দেউতাকে অটো চলাই কি মোৰ লগত লাগিব মানে আজি কৈ দিওঁ ইয়াৰ পিছত আৰু মানে মই প্ৰাউডলি ক'ব পাৰিম এইটো মোৰ বেকগ্ৰাউণ্ড এণ্ড আই এম প্ৰাউড অফ ইট তাতে এটা ৰিলেশ্যনশ্বিপক পাব্লিক কৰা হৈছে এট দিছ চাৰ্টেন পইণ্ট অফ টাইম বহুতে এইটো বস্তু ভয় খায় মোৰ এনেকুৱা আছিলে মানে এতিয়া দুইটাই ব্লগিং কৰি আছোঁ আৰু কিমান লুকুৱাব লাগিব এইটো ফ্ৰেণ্ড হয় মানুহে অভিয়াছলি কোনো বুৰ্বকটো নহয় চবেই গমেই পাই যায় কয় নহয় এটা মিছা কথা ক'লে আৰু 10টা মিছা কথা ক'বলৈ তুমি প্লেন কৰিব লাগিব তেনেকৈ বহুত বেছি কাজিয়া নহয় আৰু মানে পাব্লিক কৰি দিব লাগে ভ্লগ বনাই দিব লাগে তেতিয়া অকণমান মানে চান্সটো কম লাগে কাজিয়া কৰিবলগীয়া প্ৰথম কথা মানে একো ৰিজন নাই কি ক্ষেত্ৰত লৈ কাজিয়া কৰিম নাপাতো এইটো দে পিছত আৰু কিবা মুখ চুখ লাগিব কিয় তাৰ লগত কথা পাতিছা কিয় তাইৰ লগত কথা পাতিছা তাইৰ লগত ছোৱালীৰ লগত কথা পাতিলেও প্ৰব্লেম আছিলে ঐ বুলি কাক মাতিছা ঐ বুলি নামাতিবা তেনেকুৱা টাইপৰ আৰে ইয়াৰ বুলি কাক কৈছা মই ইয়াৰ নহয় চ' মই তেনেকুৱা ভয়ানক তো তেনেকুৱা টক্সিক ৰিলেশ্যনত মই আছিলোঁ নিজৰ ইনকামেৰে গাড়ী এখন কিনিছোঁ আৰু আমাৰ ঘৰখনৰ প্ৰথম 4-wheeler চ' ইয়া সদায় স্পেচিয়েল হৈ থাকিব আৰু হৈ লওক দবা কোন আহিলে এইয়া তই কাষতে বহি লয় তই জুম কৰি দেখাই আছে মুখখন ৱেলকাম বেক টু দ্য মুম্বাই ছিৰিজ আজি আমাৰ মাজত আছে সুৰভি দাস শুনি থাকিছিলোঁ আজি লগ পালোঁ কিন্তু এইখিনি সম্ভৱ হ'ল কেৱল এজন মানুহৰ কাৰণে এইটো মানে বম্বে দিনৰ জেগা কমটো গতিকে যিমানখিনি জেগা পোৱা যায় সেইখিনি জেগা ইউটিলাইজ কৰিব লাগিব আৰু মজা লাগিছে controversial একো নহ'লেও Thank you so much, Surabhi. Welcome to the podcast. Thank you so much. Firstly, Nilotpal dak thank you. Thank you ইমান ধুনীয়া সেটআপটোৰ কাৰণে সেকেন্ডলি কেতিয়াও ভাবা নাছিলোঁ এনেকে বোম্বাইত আহি এনেকে কৰ্নাৰ এটা তোমাৰ লগত কথা পাতিম বুলি মই ভাবা নাছিলোঁ কি খবৰ বাকি ভাল ফাৰ্ষ্টলি তোমাকো থেংক ইউ কাৰণ ইমান টাইম দি ইমান দেৰি হৈ গ'ল ৰখি একো নাই মানে মই গম পাইছোঁ নীলোৎপল দাই যিহেতু কথা পাতিব তাৰ মানে মই ৱেইট কৰিব লাগিব তেওঁ মানুহজনে কথা কৈ অলপ ভাল পায় যিহেতু মই গম পাইছিলোঁ আৰু বাকি কেনেকুৱা চলিছে বাকি ভালেই চলি আছে এতিয়া সেই আৰু চলি আছে কাম চলি আছে কামৰ ঠাইত তেনেকৈ কৰি আছোঁ এতিয়া নতুনকৈ এটা প্ৰজেক্ট ষ্টাৰ্ট হৈছে চিৰিয়েল এখন নতুনকৈ ষ্টাৰ্ট দিছোঁ চ' সেই জাষ্ট শ্বুটিঙৰ পৰাই আহিছোঁ মোৰ মানে অকণমান লুকটো তেনেকুৱা হৈ আছে টেটু চেটু আছে হাতত এতিয়াও এবাৰ টেটু মানে কেৰেক্টাৰৰ টেটু থাকিব মানে আছে মানে এনেই আৰু কিবা এটা ফ্লাৱাৰ টাইপৰ তো সেইবোৰ তেনেকৈ জাষ্ট শ্বুটৰ পৰা আহিছোঁ আৰু আকৌ কাইলৈ ৰাতিপুৱা আছে চ' তেনেকৈ চলি আছে আৰু অলপ কেনেকুৱা ইয়াতে হেক্টিক বেছি আছিল নে গুৱাহাটীত অসমত বেছি আছিল হেক্টিক বুলি ক'ব গ'লে একচুৱেলি মই অসমতো বহি থকা নাছিলোঁ মানে কেতিয়াও মই অসমতো মানে যদি মোৰ চিৰিয়েলৰ শ্বুটিং নাথাকে মই মিউজিক ভিডিঅ' বা ফটোশ্বুট তেনেকৈ কৰিছিলোঁ আৰু ইয়াতেও যদি মোৰ বোলে চিৰিয়েলৰ শ্বুটিং নাথাকে তেতিয়াহ'লে মই ব্লগ কৰিব ওলাই যাওঁ বা কিবা এটা কৰিব ওলাই যাওঁ চ' মই ফ্ৰী থাকি বেয়া পাওঁ মানে বেছি মেইনলি কথাটো সেইটো মই ফ্ৰী থাকি বেয়া পাওঁ চ' য'তেই নহওক মই চেষ্টা কৰোঁ আৰু যাতে মই নিজকে ব্যস্ত ৰাখিব পাৰোঁ সেইটো ইয়াতে যেতিয়া ফাৰ্ষ্ট ব্ৰেক থ্ৰুটো হৈ আহিল তাৰপিছত সেই চিৰিয়েলখনৰ কথা অভিয়াছলি চবেই আলোচনা কৰি আছিল চবেই জানে বাট দেন বোম্বে আহি যোৱা সেই প্ৰথম ব্ৰেকটোত ফাৰ্ষ্ট আহিয়ে কাম পাই গৈ লগে লগ 24/7 স্কেডিউল এখনত সোমাই যোৱাটো সেইটো দুটা বেলেগ বস্তু হৈ যায় একদম বহুত বেছি চ' সেইটো কেনেকৈ কোপ কৰিছিলা সেইখিনি টাইমত এণ্ড হাউ ৱাজ দ্য চেঞ্জ মানে চ' চেঞ্জ ৱাজ লাইক বহুত 360-degree চেঞ্জ কাৰণ তাতে মই আহিনৰ আবেলি বুলি চিৰিয়েল এখন কৰি আছিলোঁ য'ত মানে মই মাহত 10 দিন শ্বুট কৰি আছিলোঁ তাৰপিছত ছাডেনলি মোৰ এইখন চিৰিয়েলৰ পৰা মোক ফোন কৰি মই এইখন চিৰিয়েলত চিলেক্ট হৈ মই ইয়াত আহিলোঁ য'ত মই আহি লিটাৰেলি আমি 80 hours শ্বুট কৰিছোঁ
মানে আমি কণ্টিনিউৱাছলি শ্বুট কৰিছোঁ, মাজতে আমি মেকআপ ৰুমতে শুই দিওঁ, তাতেই ছেটতে মেকআপ ৰুমত এই 3-4 ঘণ্টা শুই দিওঁ, তাতেই তাৰে বাথৰুমত গা ধুই আকৌ আমি যাওঁ শ্বট দিওঁ, তাৰপিছত আকৌ তেনেকৈ কণ্টিনিউৱাছলি শ্বুট কৰিছিলোঁ। চ' মোৰ কাৰণে বহুত বেছি বেলেগ আছিল, কাৰণ তেনেকুৱা এটা এনভাইৰমেণ্টত মই কেতিয়াও শ্বুট কৰা নাই বা মই গমো নাপাওঁ তেনেকুৱা টাইপৰ শ্বুট হয় বুলি। কিন্তু যিহেতু বস্তুটো বহুত বেছি ভাল পাওঁ বা আৰু যিহেতু এনেকুৱা আছিলে যে কালাৰ্ছৰ শ্ব' এটা যদি মই কৰি আছোঁ, চ' সিমানখিনিতো মই নিজৰ ফালৰ পৰা দিবই লাগিব। চ' সেইবোৰ এক্সাইটমেণ্টটো আছিলে বা বহুত বেছি এক্সাইটেড আছিলোঁ নিজৰ ফাৰ্ষ্ট শ্ব'টোক লৈ, গতিকে যিমানখিনি পাৰিছিলোঁ গোটেই নিজৰ 1000% দি দিছিলোঁ সেইটো শ্ব'ত। চ' তেনেকৈ লাহে লাহে মানে চেষ্টা নকৰাকৈ লাহে লাহে মানে তেনেকেই হৈ গৈছিল আৰু এডজাষ্ট নিজেই মানে অট'মেটিকেলি, কাৰণ বস্তুটোক ইমান বেছি ভাল পোৱা যায়। চ' এক্সট্ৰাকৈ মই একো নিজৰ ফালৰ পৰা এক্সট্ৰাকৈ চেষ্টা কৰিবলগীয়া হোৱা নাছিল আৰু। চ' এইটো তুমি কি ভাবা, এনেকুৱা যে কথা এটা কয় যে কেতিয়াবা আমি খুব এফৰ্ট দিওঁ ন কিবা এটা বস্তু কৰাবলৈ, যে এইটো বস্তু হ'ব লাগে, আৰু কিছুমান সময়ত এনেকুৱা হয় যে অট'মেটিকলি সেই বস্তুটো নিজে হৈ যায় নিবিচাৰাকে বা নকৰাকে। তুমি কোনটো বেছি বিশ্বাস কৰা? চ' মই বিশ্বাস কৰোঁ হাৰ্ড ৱৰ্ক আৰু লাক, দুইটাতে। লাক মানে ইম্পৰ্টেণ্ট? লাক য়েছ ইম্পৰ্টেণ্ট হয়। তো আই ফিল 50% হাৰ্ড ৱৰ্ক, 50% লাক। মানে কেতিয়াবা এনেকুৱা হৈ যায় বহুত মানুহ আছে যোনে মানে বহুত বেছি হাৰ্ড ৱৰ্ক কৰি আছে, কিন্তু চামৱেৰ মানে সেই বস্তু এটা নহয়গৈ ক'ৰবাত। আৰু কিছুমানৰ এনেকুৱা হৈ যায় মানে হাৰ্ড ৱৰ্ক কৰিও আছে কিন্তু লাকটোৱে মানে ক্লিক কৰি দিয়ে। চ' সেই বস্তুটো আই বিলিভ ইন বোথ, মানে হাৰ্ড ৱৰ্কতো মই বিলিভ কৰোঁ, লাকতো বিলিভ কৰোঁ, কিন্তু মোৰ এইটো ফিল হয় যে যদি মানে আমি সঁচাকৈ মানে মনৰ পৰা কিবা এটা বস্তু বিচাৰোঁ আৰু আমি সেই বস্তুটোৰ কাৰণে যদি কষ্ট কৰোঁ, তেতিয়াহ'লে লাকেও আমাৰ ফেভাৰত কাম কৰে আৰু তেনেকুৱা আই ফিল। যদি তুমি অলপমান ফ্লেশ্ববেক যোৱা বা থ্ৰ'বেক এটা দিয়া এই অসমত থকা টাইমটো আৰু আজি ইয়াতে থকা টাইমটো, চবতকৈ মেচিভ চেঞ্জটো কি দেখা? এই প্ৰশ্নটো সোধা মেইন কাৰণটো হৈছিল কাৰণ অলপ আগত যেতিয়া মই নীলোৎপল দাৰ লগত পাতি আছিলোঁ, তেওঁক মই কৈছিলোঁ আজিৰ পৰা 10-15 বছৰ আগত যেনেকৈ মই তেওঁক জানিছিলোঁ আজিলৈকে তেওঁ ছেইম আছে, জেগা যদিও সলনি হ'ল। তুমি নিজৰ তাতে কি চেঞ্জ এটা নিজে অবজাৰ্ভ কৰিছা যে এইটো চেঞ্জ তোমাৰ তাত আহিছে জেগা সলনি হোৱাৰ পিছত? আচ্ছা, নিজৰ মাজত চেঞ্জ বুলি ক'ব গ'লে মই বহুত বেছি কনফিডেণ্ট হৈছোঁ মানে আগতকৈ। আগতেও আছিলোঁ, কিন্তু ষ্টিল মানে এতিয়া মোৰ এনেকুৱা ফিল হয় যে মই এতিয়া চাগে আৰু বেছি নিজক লৈ কনফিডেণ্ট যে পাৰিম বুলি। মই কেতিয়াবা যদি আগতে কেতিয়াবা ডাউট এটা আহিছিলোঁ যে পাৰিম নে নোৱাৰিম, এতিয়া মানে সেই ডাউটটো কেতিয়াও নাহে যে হ'বই, মানে পাৰিমেই আৰু তেনেকৈ। সেইটো আই ফিল সেইটো চেঞ্জ আহিছে। আৰু যদি এনেই চিটুৱেশ্যনটো লৈ ক'ব যাওঁ তেতিয়াহ'লে ফিনান্সিয়েলি বহুত বেছি চেঞ্জ এটা আহিছে আৰু মানে বহুতখিনি মই ৰিলেক্স হৈছোঁ, বহুতখিনি ষ্টেবল হৈছোঁ, বা যোনটো ষ্ট্ৰাগল আছিলে আগতে বহুত সৰু বস্তুক লৈ, সেই বস্তুটো টাচত এতিয়া নাই আৰু। সেই ইণ্ডিপেণ্ডেঞ্চটো কেনেকুৱা হয় মানে যেতিয়া ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চটোৰ কথা আহে, সেইটো এটা নৰ্মেলি আমি হয়তো ছুপাৰভিজন কাৰোবাৰ আণ্ডাৰত থকাতকৈ যদি আমি ডিফাইন কৰোঁ তাতকৈ কমপ্লিট বেলেগ হৈ যায় ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চটো। এনেকুৱা এখন জেগাত থাকি য'ত অলৰেডি চব বস্তু ইমান হেক্টিক, আৰু এটা বস্তু ইয়াতে মই ফিল কৰিছোঁ যে অসমত হয়তো থাকি মোৰ এনেকুৱা ফিল হ'ব পাৰে যে মই ইহঁততকৈ বেটাৰ বা মোৰ তাত ইহঁততকৈ বেছি বস্তু আছে। ইয়াতে অহাৰ লগে লগে ড্ৰাষ্টিকেলি এইটো মাইনাছত গুচি যায়, কাৰণ ইয়াতে মোৰ নিচিনা হয়তো আৰু 2000 মানুহ দৌৰি আছে আৰু। মানে তেনেকুৱা মানে চবেই নিজকে মানে তেনেকেই ভাবিব লাগিব যে মই কোনো নহয়, আই এম ন'বডি। মানে মোৰ জেগা ল'বলৈ মানে এনেকৈ ওলাব, এনেকৈ মানুহ ওলাব, এনেকৈ ছোৱালী ওলাব, আজি এই ছেকেণ্ডত ৰিপ্লেচ কৰি দিব। চ' সেইটো কাৰণেই চাগে কম্পিটিশ্যন ইমান বেছি, আৰু সেইটো কাৰণেই চাগে মানুহবোৰ ইমান বেছি ৱৰ্কহলিক, ইমান বেছি দৌৰি থাকে মানুহবোৰে যে কৰিব লাগে। 1 মিনিটো মানে এনেকৈ ভাবিব নোৱাৰি যে হ'ব আৰু যি হ'ব দেখা যাব, কাৰণ পিছত যিটো হ'ব সেইটো মানে জো হোগাব দেখা নাই যায়গা, তেনেকুৱা সেইটো কাৰণে ৰৈ থাকিব নোৱাৰি। চ' সেই বস্তুটো বিকজ ইয়াত মানুহবোৰ আৰু প্লাছ মোৰ এনেকুৱা লাগে মুম্বাইখনত মানে সেই এটা ভাইব আছে যে ইয়াত খোজ দিয়াৰ লগে লগে চব মানুহবোৰ অট'মেটিকলি বহুত বেছি কৰিব লাগে, সেই জোচটো আহি যায়। মানে যদি বেলেগ জেগাত অলপ দেৰিৰ কাৰণে বোলে ৰিলেক্সো হ'ব পাৰে, ইয়াত ৰিলেক্স ইমান হ'ব নোৱাৰি। মানে ৰিলেক্স হ'বলৈ ইয়াৰ পৰা অলপ বাহিৰলৈ যাব লাগিব, লোনাৱালা চাইড। মুম্বাইত ৰিলেক্স হ'ব নোৱাৰি। মই তোমালোকৰ ভ্লগছো চাওঁ, অ'কে। চ' ভ্লগছতো মেইনটেইন কৰি থাকা, লগতে কামতো মেইনটেইন কৰি থাকা, সেই ডুৱেলিটিটো বহুত টান। এডিটিঙো কৰিব লাগে, কণ্টেণ্ট ভাবিব লাগে। চ' কেনেকৈ সেই বেলেঞ্চটো কৰা, তাৰপিছত মই নেক্সট কুৱেশ্যনটোত আহিম।
বেলেঞ্চ কাৰণ মোৰ কাৰণে অলপ কি তথাপিও মোৰ এতিয়া অলপ শ্বুটিং এইকেইদিন চলি থকাৰ কাৰণে কণ্টিনিউৱাছলি অলপ মোৰ গেপ হৈছে মানে মই আগতে 2-3 দিনৰ মূৰে দিছিলোঁ এতিয়া 6-7 ডেইজ হৈ যায় আৰু বেলেঞ্চ কৰিব এইকাৰণে ইজি হয় বুলি মই এইকাৰণে ভাবোঁ কাৰণ মোৰ কামটো মানে ৰিলেটেড হৈ যায় মই যিহেতু শ্বুটিং কৰোঁ তাৰে বিহাইণ্ড দ্য চিনছ দিলোঁ বা তাৰে কিবা মিলাই বা অফ থাকিলে মই ওলাই গ'লোঁ সেইটোৱে মই শ্বুট কৰি দিলোঁ এডিট কৰাটো অলপ হেক্টিক হৈ যায় নিজে কৰোঁ চ' এডিট কৰাটো অলপ হেক্টিক হৈ যায় সেইটো কাৰণে মানে অলপ 2-3 দিন বেছি হৈ যায় বাট মই এনজয় কৰোঁ একচুৱেলি মই ভ্লগিংটো এনজয় কৰোঁ মই এডিটিংটোও মোৰ কৰি ভাল লাগে মানে এডিট কৰিও ভাল লাগে মই ইনশ্বটতে নৰ্মেলি এডিট কৰোঁ চ' সেইটোও মোৰ ভাল লাগে চ' যেতিয়াই মই টাইম পাওঁ মানে অলপ এডিট কৰি মই এনেই আপলোড দি দিওঁ আৰু বহুত বেছি প্ৰফেচনেলি এডিট নকৰোঁ মই জাষ্ট নৰ্মেল কাটছ থাকে আৰু চ' মানে হৈ যায় আৰু মই ইমান নাভাবোঁ যে মানে কেনেকৈ মেনেজ কৰিম হৈ যায় আৰু ব্লগৰ কথাটো এইকাৰণে মই সুধিলোঁ কাৰণ তাতে এটা ৰিলেশ্যনশ্বিপক পাব্লিক কৰা হৈছে এট দিছ চাৰ্টেন পইণ্ট অফ টাইম বহুতে সেইটো বস্তু ভয় খায় চবেই ক'ব মানে এইটো কাৰণে যে পাব্লিক কৰি দিলে বহুত বেলেগ বেলেগ কথাই বাট মই ভাবোঁ বহুত মুখ লাগি যায় নাজাৰ লাগে যিটো হয় চ' সেই পাব্লিক কৰা ডিচিজনছবিলাক মানে কেনেকৈ কি ভাবি লৈছিলা কাৰণ সেইখিনিৰ লগত বহুতৰ এতিয়া নিজৰ লাইফ এটা ইয়াত হয় কাৰণ আমি যেতিয়া কাপল ব্লগ চাওঁ আমি অলৰেডি এটা বেলেগ বস্তু আইডিয়েলাইজ কৰি লওঁ ন দেন প্ৰেছাৰটোতো এটা আহেই চ' সেই বস্তুটোৰ কথা অলপ কোৱা মানে পাব্লিক কৰা বুলি একো মানে প্লেন নাছিলে যে পাব্লিক কৰিম বা কিবা কৰিম মোৰ মতে এনেকুৱা বিকজ মই ভ্লগিং কৰোঁ আৰু সিও ভ্লগিং ষ্টাৰ্ট দিছিলে মোৰ এনেকুৱা আছিলে মানে এতিয়া দুইটাই ভ্লগিং কৰি আছোঁ আৰু কিমান লুকুৱাব লাগিব এইটো ফ্ৰেণ্ড হয় মানুহে অভিয়াছলি কোনো বুৰ্বকটো নহয় চবেই গমেই পাই যায় ফ্ৰেণ্ড বুলি ক'লেও এনি টাইম যদি তুমি ফুৰি মেলি আছা একেলগে চবেই মানে জানেই আৰু সেই প্ৰশ্নটোকে চবতে তুমি মিছা কথা কৈ উত্তৰ দি থাকা তাৰপিছত ভ্লগিং কৰিলেও তুমি লুকুৱাই ৰখা মানুহজনক কিবা এটা ভাল মুমেণ্ট যদি স্পেচিয়েল মুমেণ্টটো আছে সেইটোও তুমি লুকুৱাই ৰাখি তেতিয়া মানে বহুত কয় নহয় এটা মিছা কথা ক'লে আৰু 10টা মিছা কথা ক'বলৈ তুমি প্লেন কৰিব লাগিব তো মই ইমানো কিয় ষ্ট্ৰেছ ল'ব লাগে যিটো আছে আৰু যো হোগা দেখা যায়গা আৰু পিছলৈ কিন্তু বৰ্তমান সময়ত যদি কোনোবা এজন মানুহৰ লগত আছোঁ আৰু যাৰ বিষয়ে মই চিয়'ৰ হয় বা মই ভাবোঁ তেওঁ মোৰ বিষয়ে চিয়'ৰ হয় তেতিয়াহ'লে আৰু মানে ইমান মানে ষ্ট্ৰেছ ল'ব নালাগে আৰু মানে যে লুকুৱাই ৰাখি আকৌ তাৰপিছত কোনোবাই সুধিব কিবা আছে নাই উই আৰ ফ্ৰেণ্ডছ আৰু তাৰপিছত আকৌ ফুৰিও আছোঁ কৰিব নালাগে সেইটোৱে আৰু মই সেইকাৰণে ইমান ষ্ট্ৰেছ লোৱা নাই আৰু মই এটা বস্তু অবজাৰ্ভ কৰিছোঁ হা যিমানখিনি শুনিছোঁ আৰু কাৰণ তোমাৰ আমাৰ বহুত মিউচুৱেলছ আছে ন মাজত তেওঁলোকৰ পৰা শুনা পাওঁ না সুৰভি এনেকুৱা তেনেকুৱা যোনটো মই অবজাৰ্ভ কৰিছোঁ বেয়া চিল মানুহ তুমি ইমান নাভাবোঁ আৰু মই ভাবোঁ ষ্ট্ৰেছ পইণ্টটো আহে চাগে তেতিয়া ডেফিনেটলি মোৰ আল্টিমেট লেভেলৰ মই ষ্ট্ৰেছ লওঁ মই হেয়াৰ ফল হৈ গৈছে মোৰ ষ্ট্ৰেছ লেভেল বহুত বেছি চিলো হওঁ কিন্তু মানে ষ্ট্ৰেছ মই পাৰ্চনেল লাইফত লওঁ মানে মোৰ ফেমিলিক লৈ মোৰ ষ্ট্ৰেছ লোৱা যায় বা ফিনান্সিয়েলি মই ষ্ট্ৰেছ লওঁ বা মোৰ চবতকৈ বেছি ষ্ট্ৰেছ লোৱা বস্তুটো হৈছে মোৰ ফেমিলি আৰু মোৰ কাম যদি মই ঘৰত যদি মই এদিন এনেই বহি দিছোঁ মোৰ মানে মই চেছ মানে সেইদিনা মোৰ ইমান অভাৰ থিংক হ'ব কিন্তু বাকীবোৰ বস্তুক লৈ ইমান ষ্ট্ৰেছ নলওঁ মানে কোনোবাই যদি কিবা কৈছে ময়ো তাক কৈ থৈ আহিম সেইখিনি সময়তে দেন এণ্ড দেৰ খতম আৰু অভাৰ থিংকিং কৈ দিয়াৰ লগে লগে মেণ্টেল হেল্থৰ স্পেচটোৰ কথাটো পাতিবই লাগিব যোনটো ধৰণে আজিকালি সেই বস্তুটোৱে দিগদাৰি দিয়ে হয়তো বহুত কম বেমাৰ এনেকুৱা আছে যোন বস্তুটোৱে ইমান বেয়াকৈ মানুহ এজনক এফেক্ট কৰে ন আৰু এনেকুৱা হ'ব পাৰে যে সেই মেণ্টেল হেল্থৰ ইছ্যুটো যদিও তোমাৰ হৈ আছে তাৰে ৰিফ্লেকশ্যন তোমাৰ ওচৰে পাজৰে থকা মানুহৰ হৈ যাব পাৰে কি কোৱা সেইটোৰ ওপৰত চ' প্ৰথম কথাটো মই মানে ভাবোঁ যে মেণ্টেল হেল্থৰ ওপৰত কথা পতাটো মানে একদম নৰ্মেল হ'ব লাগে মানে এনেকুৱা নহয় যে মানে মেণ্টেল হেল্থৰ ওপৰত আমি ডিছকাছ কৰিম তেনেকুৱা ইট শ্বুড বি ভেৰি নৰ্মেল মানে কাৰণ ফিজিকেল হেল্থটো আমাৰ যিমান ইম্পৰ্টেণ্ট মেণ্টেল হেল্থটো মোৰ মানে ইকুৱেলি সিমানখিনি ইম্পৰ্টেণ্ট ইউ কেন নট ইগন'ৰ ইয়'ৰ মেণ্টেল ষ্টেট তোমাৰ কি প্ৰব্লেম হৈছে চ' মোৰ যদি আশে পাশে কোনোবা মই এনেকুৱা মানুহ দেখোঁ যোন মানে অলপ কোপ আপ কৰিবলৈ তেওঁলোকৰ প্ৰব্লেম হৈছে বা কিবা এটা চিটুৱেশ্যনত তেওঁলোকে বুজি পোৱা নাই কেনেকৈ ৰিয়েক্ট কৰিব লাগে আৰু সেইটো বস্তুৰ কাৰণে ভিতৰি তেওঁলোকে চাফাৰ কৰি আছে তো মই নিজেই তেওঁলোকক যদি মই নিজে বুজাব পাৰোঁ যিমানখিনি লেভেললৈকে আই ট্ৰাই আৰু যদি মই নোৱাৰোঁ বুজাবলৈ তেতিয়াহ'লে আই ছাজেষ্ট দেম কি প্লিজ ভিজিট এ চাইকিয়াট্ৰিষ্ট এণ্ড ইটছ ফাইন মানে থেৰাপিষ্টৰ ওচৰত যোৱা কথা পতা মই নিজেই থেৰাপিষ্টৰ ওচৰত গৈছোঁ ৰিচেণ্টলি মোৰ কিবা এটা ইনচিডেণ্ট হৈছিলে য'ত আই ৱাজ ভেৰি ডিষ্টাৰ্বড মানে মোৰ এনেকুৱা হৈ গৈছিলে what to do নাও মানে বহুত বেছি ষ্ট্ৰেছ লৈ লৈছিলোঁ মই চ'
ওচৰতে মোৰ থেৰাপিষ্ট এজনী আছিলে চ' আই ৱেণ্ট দেয়াৰ কথা পাতিলোঁ তেওঁৰ লগত নিজৰ যিমানখিনি আছিলে ভাড়া চলিয়ালোঁ কান্দিলোঁ অলপ তো তাৰপিছত অলপমান বেটাৰ ফিল হয় ডেফিনেটলি চ' আই ফিল মেণ্টেল হেল্থটো ইমান বেছি ইম্পৰ্টেণ্ট হৈ গৈছে আৰু ইমান বেছি কম্পিটিশ্যন আমাৰ চবৰে মাজত যে মানে আমি সেই বস্তুটোক ইগন'ৰ কৰি কৰি সেই বস্তুটো বেকছিট লৈ লয় মানে বেকছিট লোৱাৰ পিছত লাহে লাহে পাইলাপ হৈ বস্তুবোৰ মানুহ এদিন ফাটি যায় ফাটি যোৱাৰ পিছত মানে বেছিকৈ আজিকালি যে ইমানবোৰ আমি হেৰিবোৰ শুনি থাকোঁ ডিচিজনছবোৰ ভুল ডিচিজন লৈ লয় মানুহে চ' সেই বস্তুটোৰ কাৰণে চ' আই ফিল মানে পাইলাপ হোৱাৰ আগতে আমি যদি কোনোবা চিনিয়ৰ যদি থেৰাপিষ্টৰ ওচৰত যাবও মন নাই কোনোবা চিনিয়ৰ মানুহ যোনে বুজি পায় এতিয়া মোৰ কিবা এটা প্ৰব্লেম হ'লে মই ডেফিনেটলি নীলোৎপল দাক সোধোঁ মানে কেনেকৈ ছাজেশ্যন লওঁ তেওঁৰ পৰা কি কৰা যায় কি কৰা নাযায় চ' চিক হেল্প আৰু ইটছ ফাইন মানে আৰু মানুহে কথা নকয় ন আজিকালি বহুত মানে যদিও আমি খুব ছ'চিয়েল হৈ গৈ আছোঁ ইন ৱেজ যে ছ'চিয়েল মিডিয়াত চব ইমান কানেক্টেড ডেইলি ষ্টৰিজ দিওঁ বাট দেন কোনোৱে নিজৰ একচুৱেল ষ্টৰিটো শ্বেয়াৰ নকৰে চ' সেইটোৰ কথা কি কোৱা কিয় ভাবা সেনেকুৱা হৈ আছে আৰু তুমি নিজে কিছুমান এনেকুৱা নিজৰ ক্ষেত্ৰত চেঞ্জেছ এডপ্ট কৰিছা কাৰণ মই দেখিলোঁ এইমাত্ৰ নীলোৎপল দাহঁতৰ লগত বা তোমালোকৰ যোনটো ইয়াৰে চাৰ্কল বিৰাট ক্ল'জ আৰু তাতে গম পাই বহুত কথা তোমালোকে শ্বেয়াৰ কৰা বহুতে সেইটো স্পেচ নাপায় খুব অকলশৰীয়া হৈ যায় ৰাইট স্পেচিয়েলি এনেকুৱা এটা প্লেচত ন য'ত মানে ইমান বেছি কম্পিটিশ্যন বা ইয়াত ইমান মানে মানুহে নিজক লৈ ব্যস্ত ইয়াত মানে কথা পতা মানুহ তেনেকৈ খুব কম পোৱা যায় তো সেইটো কাৰণে মানে লাগিলে 2-3জনেই ফ্ৰেণ্ডছ থাকক লাইফত কিন্তু মানে এনেকুৱা ফ্ৰেণ্ডছ থাকিব লাগে আই ফিল মানে 10জনক ফ্ৰেণ্ডছ বনাব নালাগে যে 10জনৰ লগত পাৰ্টি কৰিছোঁ কিবা কৰিছোঁ কিন্তু তাৰে 10জনৰ মাজত যদি 2জনো তোমাৰ ওচৰত থাকে বা এজনো থাকে যাৰ লগত ইউ কেন এটলিষ্ট হেভ এ কনভাৰ্চেশ্যন ইউ কেন টক তেতিয়া হ'লেও এনাফ কাৰণ ইয়াত মানে যিমান যি হওক মানুহৰ মাইণ্ডত কম্পিটিশ্যনটো থাকেই ন যিমান যি হওক তো সেই কথা পতাটো বহুত বেছি প্ৰয়োজন বা আৰু যদি কোনোবা এনেকুৱা মানুহ থাকে এতিয়া ফৰ্চুনেটলি মানে তাতছোত এতিয়া নীলোৎপল দা আছে বা আমাৰ বা এজনী আছে লিপিকা বা তেওঁৰ লগতো মই বহুত ডিছকাছ কৰোঁ আদিত্যম দাৰ লগতো বহুত কথা পতা যায় চ' মানে ছাজেশ্যন ল'বলৈ মানুহ আছে আৰু ইয়াতে চ' সেইটো কাৰণে কেতিয়াও তেনেকুৱা একদম আলোন ফিল নহয় এতিয়া ৰিচেণ্টলি মানে দিৱালীত বহুত বেছি ঘৰলৈ মনত পৰি আছিলে তো এনেকুৱা লাগিলে আৰু কি কৰোঁ ইমান তেতিয়াই নীলোৎপলে ফোন কৰিলে আহি যায় ইয়াতে ঘৰত আহি যায় আমি চবেই ভালকৈ চেলিব্ৰেট কৰিম গ'লোঁ তেওঁলোকৰ লগত চেলিব্ৰেট কৰিলোঁ নেক্সট দিনা লিপিকা বাহঁতৰ লগত চেলিব্ৰেট কৰিলোঁ তো সেই বস্তুটো ফিল নহ'ল তো মানে থেংকফুলি সেই মানুহখিনি মানে আছে আৰু মানে ইয়াতে যোনখিনি অসমীয়া মানুহ আছে তেওঁলোকে মানে সেই বস্তুটো ধৰি ৰাখিছে যে সেইটো এটা লাকিলি মানে ভাল কথা আৰু ডাঙৰ কথা আৰু সেই কথাটো সোধা মেইন ৰিজনটো হ'ল বহুতে যেতিয়া নিজৰ ঘৰখন এৰি বাহিৰত পঢ়িবও যায় বা কাম কৰিব যায় লাহে লাহে ঘৰৰ লগত কণ্টেক্টছবোৰ কমি আহে ডেইলি মাক ফোন নকৰা হৈ যায় বা ডেইলি ঘৰত কথা নাপাতা হৈ যায় সেনেকুৱা এটা সময়ত তুমি কি ভাবা নিজে যে সেই ফেমিলি ছাপৰ্টটো আৰু ফেমিলিক নিজে আমাৰ ফালৰ পৰা দিয়া ছাপৰ্টটো কিমান নেচেচাৰী হৈ যায় অবভিয়াছলি নেচেচাৰী বাট দেন কি ধৰণে সেইখিনি কাম আমি কৰিব পাৰোঁ বুলি তুমি ভাবা মোৰ মতেৰেতো কৰি থকাৰ মেইন ৰিজনটোৱে ফেমিলি মানে মই যে ইয়াত আছোঁ ডেফিনেটলি মই নিজৰ কেৰিয়াৰটো বনাব বিচাৰোঁ কিন্তু মানে মই যে আৰ্ণ কৰিব বিচাৰিছোঁ কিবা এটা ভাল লাইফষ্টাইল এটা পাব বিচাৰিছোঁ দ্য ৰিজন ইজ মাই ফেমিলি কাৰণ মই তেওঁলোকক সেই বস্তুটো দিব বিচাৰি আছোঁ চ' মোৰ কাৰণেতো এতিয়া কেতিয়াবা এনেকুৱা হৈ যায় যেনেকৈ তুমি ক'লা মানে মাৰ লগত এদিন কথা নাপাতিলোঁ যেনিবা মই আজি শ্বুটিঙত বহুত বেছি ব্যস্ত ৰাতি দেৰিকৈ পেকআপ হ'ল তো মই আহি মাও শুই গ'ল তো মই শুই দিলোঁ তাৰপিছত নেক্সট ডে যদি ইভিনিং মানলৈ কথা পতা নহয় এনেকুৱা লাগে মাৰ লগত বহুত দিন কথা পতা নাই তেনেকুৱাতে ফিল হয় তো আৰু মায়েও মানে নিজেই ফোন কৰি থাকে তো মাৰ লগত তেনেকৈ পটককৈ কথা পাতি ল'লোঁ এটা টাইম ফিক্স হৈ আছে আৰু মোৰ আৰু তাৰপিছত দাদাৰ লগতো দাদাই ৰাতি ফোন কৰে চ' ফেমিলিৰ লগত সেইটো মানে অপশ্যন নাই আৰু যে তুমি ফেমিলিৰ লগত কথা পাতিবা নে নাপাতিবা তুমি অবভিয়াছলি পাতিবই লাগিব যিমানেই ব্যস্ত নাথাকে কিয় আৰু প্ৰায়ৰিটিজ বুলি যোনটো কয় মানে মানুহে চাগে বহুত ব্যস্ত থাকিলেও 5 মিনিট এটা চবৰে হাতত থাকে চ' সেইটোৱে আৰু তেনেকৈ ডিপেণ্ডছ কি কেনেকৈ মেইনটেইন কৰা ৰিলেশ্যনশ্বিপছবোৰ আৰু যদি ফেমিলিৰ লগত আমি ৰিলেশ্যন মেইনটেইন কৰিব নোৱাৰোঁ তেতিয়াহ'লে আৰু কাম কৰি থাকিও কি লাভ মানে কাৰ কাৰণে ইমান কাম কৰি আছে একজেক্টলি মানে যদি আৰ্ণ কৰি আছা কাৰ কাৰণে কৰি আছা তো সেইটো আৰু মই আজিৰ পৰা কেইটামান দিন আগত মই মানে বহুতে কয় ন যে আমি মেটেৰিয়েলিষ্টিক হয় বহুতে ভাবে যে মই এখন গাড়ী কিনাটো মোৰ কাৰণে ছাকচেছ বা কিবা বাট দেন অনেষ্টলি যোনদিনাখন মই তোমাৰ পষ্টটো দেখিছিলোঁ যে তুমি এটা গাড়ী এখন লৈছা মোৰ নিজৰ ভাল লাগিছে কাৰণ মই সেইটো মেটেৰিয়েলিষ্টিক পাৰ্চপেক্টিভ দি চোৱা নাই মই সেইটো চাইছোঁ যে আমি যেনেকৈ আগতে গেম খেলোঁ ন লেভেল 1 লেভেল 2 লেভেল 3
সো মোৰ এনেকুৱা ফিল হ'ল যে এট ওৱান পইণ্ট চাগে কিবা এটা লেভেলত পাই তুমি এটা লেভেল একাম্প্লিছ কৰিছা সো মোৰ সেইটোত বিৰাট অনেষ্টলি ভাল লাগিছিল চিনাকি নাছিল কাৰণে মই ক'ব পৰা নাছিলোঁ বাট দেন মোৰ নিজৰ ভাল লাগে যেতিয়া এনেকৈ কোনোবাই একাম্প্লিছ কৰে কিবা এটা বস্তু তোমাৰ কাৰণে সেই বস্তুটো কি মিন কৰিছিল সো অবভিয়াছলি মানে মই যেনেকৈ পষ্টটো লিখিছিলোঁ তো প্ৰথম কথাটো এইটো যে আমাৰ ঘৰখনৰ গোটেই ঘৰখনৰ আমাৰ প্ৰথম 4-wheeler সেইখন তাৰে আগতে আমাৰ 4-wheeler বা কেতিয়াও এতিয়া আনফৰ্চুনেটলি মই এতিয়ালৈকে মাক উঠাব পৰা নাই বা দেউতাক উঠাব নোৱাৰিলোঁ দাদাহঁতে উঠিছে যদিও কিন্তু মানে মোৰ এনেকুৱা আছিলে যে ঘৰখনৰ প্ৰথম গাড়ী এখন আৰু মই মানে ৰখি আছিলোঁ সেই মোমেণ্টটোলৈকে যেতিয়া মানে মই নিজৰ কিবা এখন তেনেকুৱা কিনিব পাৰিম তেতিয়া মই মোৰ ষ্ট্ৰাগলটো ক'ম আৰু মোৰ কথাখিনি ক'ম তাৰে আগলৈকে বহুতে মোক জাজ কৰে এতিয়াও যে ছাকচেছ হোৱাৰ পিছত ক'লে কি হ'ব আগতে ক'ব লাগিছিলে আগতে মই কৈছিলোঁ ওচৰ পাজৰ যোনখিনি মানুহ আছিলে তেওঁলোকে কেতিয়াবা সুধিলে কৈছিলোঁ কিন্তু মানে মই ভাল ৰেছপন্স এটা পোৱা নাছিলোঁ হয়তো মোক তেনেকৈ চিম্পেথি দিয়ে বেচেৰি তেনেকুৱা টাইপৰ বা নহ'লে মানে এডভান্টেজ ল'ব বিচাৰে চ' তেতিয়া মই ভাবিলোঁ যদি তেনেকেই ভাবি আছে যে চিম্পেথি দি আছে বা এডভান্টেজ ল'ব বিচাৰিছে চ' বেটাৰ মই নকওঁ মই সেই বস্তুটো থাকক তেনেকৈ থাকক যেনেকৈ চলি আছে এদিন যেতিয়া মোৰ মানে তেনেকুৱা কিবা এটা হ'ব য'ত মই ক'ব পাৰিম আৰু য'ত অপজিটৰ পৰা মানুহৰ পৰা মই চিম্পেথি বা এডভান্টেজ ল'বলগীয়া তেনেকুৱা নাপাওঁ তেতিয়া মই সেই বস্তুটো শ্বেয়াৰ কৰিম তো সেইটো মানে মোৰ লাইফৰ ওৱান অফ দ্য মষ্ট স্পেচিয়েল মুমেণ্টছৰ ভিতৰত এটা মুমেণ্ট আৰু য'ত মই নিজৰ ইনকামেৰে গাড়ী এখন কিনিছোঁ আৰু আমাৰ ঘৰখনৰ প্ৰথম 4-wheeler চ' সদায় স্পেচিয়েল হৈ থাকিব আৰু তোমাৰ দেউতাৰ কথা কওঁতে আই এম ৰিয়েলি চৰি যে তেওঁ এয়া হ'ল বাট দেন মই তাতেও এটা তোমাৰ পষ্টে পঢ়িছিলোঁ আৰু কিছুমান কথা নাজানো কিয় কেনেকৈ কানেক্ট কৰে বাট দেন কিছুমান কথা আমি শব্দৰে ক'ব নোৱাৰো ন কি ফিল হয় বাট দেন কিছুমান বস্তু ইনষ্টেণ্টলি কানেক্ট হৈ যায় তাৰ পিছতো বহুতে যেনেকৈ তুমি এতিয়াই ক'লা যে কিয় ষ্ট্ৰাগলৰ কথাটো কোৱা নাই এতিয়া ছাকচেছফুল হৈ কি লাভ দৰকাৰ মানে কৈছিলোঁ যদিও বহুতে সেই বস্তুটোৰ এডভান্টেজ ল'ব বিচাৰিছিলে দুখীয়া ঘৰৰ ছোৱালী তো তাইৰ লগত যদি আমি কিবা এটা কৰিও দিওঁ তাইৰ মাত মাতিবলৈ তাইৰ বেকআপ নাই সেনেকুৱা হৈছিল তেনেকুৱা মেণ্টেলিটিৰ মানুহ আছিলে যে মানে যদি আমি কিবা এটা যদি তাইৰ লগত কিবা এটা আমি হেৰিও কৰোঁ তেতিয়াহ'লেও তাইৰ হৈ মাত মাতিবলৈ হেল্পলেছ ডেফিনেটলি তাইৰ মাত মাতিবলৈ তাইৰ বেকগ্ৰাউণ্ডটো তেনেকুৱা ইমান ষ্ট্ৰং নহয় দেউতাকে অটো চলাই কি মোৰ লগত লাগিব তেনেকুৱা এটা মেণ্টেলিটি হৈ গৈছিলে তো তেনেকুৱা মই 2-3জনৰ পৰা তেনেকুৱা এটা ভাইব পোৱাৰ পিছত মানে মই ভাবিলোঁ নাই আই শুড নট চে দিছ আৰু এই বস্তুটো কাৰণ মই তেনেকুৱা দেখুৱাব নালাগে যে মই এটা এনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ য'ত মোৰ পিছফালে পাৱাৰফুল মানুহ নাই যোনে মানে তেওঁলোকৰ এগেইনষ্টত ষ্টেপ ল'ব পাৰিব বা কিবা ষ্টেণ্ড ল'ব পাৰিব চ' ইটছ বেটাৰ তেওঁলোকে মই কোন হয় জানক মোৰ দেউতাই কি কৰে মোৰ ফেমিলি বেকগ্ৰাউণ্ড কি সেইটো হিচাপে তেওঁলোকে মোক জাজ কৰাতকৈ মই কি হয় বা মই টেবুলত কি ছাৰ্ভ কৰিছোঁ সেই বস্তুটোক লৈ মই জনাটো বেছি বিচাৰিছিলোঁ সেইকাৰণে মই পিছত নকৈছিলোঁ আৰু দেন দ্য ডে যোনদিনা মই ফিল কৰিলোঁ যে নাই এতিয়া মই ক'ব চাগে পাৰিম আৰু বা কোৱাটো মই বিচাৰোঁ আৰু যে মই অলপ খোলাকৈ জীয়াব পাৰিম কাৰণ সেইটো এটা থাকে ন এটা বাৰ্ডেন এটা হৈ যায় ন যে মোক পটককৈ মানুহে সুধি দিয়ে তোমাৰ বেকগ্ৰাউণ্ড কি তোমাৰ ফেমিলি এনেকুৱা তো তেতিয়া মই মানে কি কওঁ কি নকওঁ চ' সেই বস্তুটো সদায় মাইণ্ডত চলি থাকিছিল তো মানে আজি কৈ দিওঁ ইয়াৰ পিছত আৰু মানে মই প্ৰাউডলি ক'ব পাৰিম এইটো মোৰ বেকগ্ৰাউণ্ড এণ্ড আই এম প্ৰাউড অফ ইট তেনেকৈ এটা পইণ্ট থাকে ন যে কিছুমান বস্তুলৈ আমি হেজিটেণ্ট হওঁ এণ্ড দেন ইভেঞ্চুৱেলি সেই উইক পইণ্টটোৱে বা সেই হেজিটেশ্যনটোৱে আমাৰ ষ্ট্ৰেংথ হৈ যায় বা যোনটো বস্তুত আমি প্ৰাইড ল'ব পাৰোঁ ইভেঞ্চুৱেলি এইটো দিন আহি চ' আজি বেছি টাইম নলওঁ গুৱাহাটী গ'লে লম্বা ভালকৈ ষ্টেণ্ডত লগাই কৰিম হাতত ধৰি বাট দেন যদি মই তোমাক শেষৰ ফালে সোধোঁ যে এনেকুৱা কিবা তোমাৰ কথা ইমান দিনে ক'ব মন গৈ আছিল হয়তো ভাবি আছিলা যে ৰাইট টাইম নহয় বা এনেকৈ নকওঁ কিবা মনত থকা কথা এটা তুমি আজি ক'ব খুজিবা তেনেকুৱাতো একো নাই ব্লগিং কৰোঁ যে কৈয়ে দিয়া যায় প্ৰাইভেচি কেনেকৈ মেইনটেইন কৰা ক'তনো প্ৰাইভেচি মেইনটেইন সেইটো এটা কথা সেইটো আকৌ টাচুত যে কাজিয়াও বহুত বেছি নহয় সেইটো কাৰণে কেনেকৈ পচিবল সেইটোৰ মোক তুমি উপায় কেইটামান কয়
নাজানো কিয় মানে সেইটো এই নজৰ লাগি যাব বুলিও মোৰ ভয় লাগে বহুত বেছি মই এইটো বিষয়ে লগাই দিব লাগিব পিন্ধি আছো মই সুৰভি প্ৰটেকচন লৈ নজৰটো নালাগে কিন্তু নহয় মানে লাকিলি আৰু এতিয়ালৈকে মানে পিছলৈকে গম নাপাওঁ ভৱিষ্যতে কি হয় কিন্তু বৰ্তমানলৈকে তেনেকে বহুত বেছি কাজিয়া নহয় আৰু এইকাৰণে মানে ইমান বেছি লুকুৱাবলগীয়া নহয় মানুহৰ মানে পাব্লিক কৰি দিব লাগে ভ্লগ বনাই দিব লাগে তেতিয়া অকণমান চান্সটো কম লাগে কাজিয়া কৰিবলগীয়া প্ৰথম কথা মানে একো ৰিজন নাই কি ক্ষেত্ৰত লৈ কাজিয়া কৰিম নাপাতো এইটো পিছত আৰু কিবা মুখ চুখ লাগিব নালাগে তেনেকুৱা একো মানে হেৰি নাই মই শ্বুট কৰি আছোঁ সি শ্বুট কৰি আছে সি যেতিয়া ফ্ৰী পায় মোক ফোন কৰি বা মই যেতিয়া ফ্ৰী টাইম পাওঁ তেতিয়া ফোন কৰোঁ কথা পাতোঁ এতিয়া মই কৈছোঁ মই ইণ্টাৰভিউ দিব গৈছোঁ ঘৰ গৈ পাতিম আৰু চিল এতিয়া যাম ঘৰ গৈ পাতা শুই যাম কাইলৈ ৰাতিপুৱা শ্বুট আছে সেই তেনেকুৱা আৰু ধুনীয়া এনেকেই ধুনীয়া হৈ থাকক এনেকুৱা স্মুথ হওক এই বম্বেৰ জামটোৰ নিচিনা হ'ব নালাগে মানে আটকি যাব নালাগে মানে এইবোৰ যাই থাকিব লাগে আমাৰ সেইবোৰ নাই আৰু যে মানে যে কাৰ লগত গৈছা কিয় গৈছা তাক কিয় মাতিছা সন্দেহটো নাই মানে ফ'ল' কৰিছা সেইবোৰ বস্তু নাই সেইটো এটা দিন আছিল ন আগতে যে এই যে ফ'ল' কৰাটো লৈ নাই সেইবোৰ বস্তুটো মই বহুত ফেচ কৰিছোঁ এনেকৈ মানে তেনেকুৱা ৰিলেশ্যনত আছিলোঁ মই য'ত কিয় তাৰ লগত কথা পাতিছা কিয় তাইৰ লগত কথা পাতিছা ছোৱালীৰ লগত কথা পাতিলেও প্ৰব্লেম আছিলে মানে ইমান কিয় কথা পাতিব লাগে মানে ইমান কি আছেনো কথা পাতিবলৈ তেনেকৈ আৰু লগ পাইছাইচোন অলপ আগতে এতিয়া আকৌ তাইৰ লগত পাতিবলগীয়া ইমান কি ডিছকাছ কৰা মানে তোমালোকে তেনেকুৱা আৰু কিয় পাতিছা কিয় গৈছা তাত বা ঘৰৰ পৰা ওলাইছা মোক কিয় জনোৱা নাই আৰে ভাই পাহৰি যাওঁ মোৰ এনেকুৱা আছিলে মই যদিও এনেকৈ কৈ দিওঁ শুনা না ঐ বুলি কাক মাতিছা ঐ বুলি নামাতিবা তেনেকুৱা টাইপৰ আৰে ইয়াৰ বুলি কাক কৈছা মই ইয়াৰ নহয় চ' মই তেনেকুৱা ভয়ানক তো তেনেকুৱা টক্সিক ৰিলেশ্যনত মই আছিলোঁ বাট টক্সিক আছিলে কাৰণে এতিয়া নাই আৰু বাট দেন ভাল লাগিল আজি এইখিনি টাইম দিয়াৰ কাৰণে এতিয়া সময় 11:30 কালি ৰাতিপুৱা দুবাৰ আকৌ শ্বুট আছে আমি বেছি টাইম নলওঁ চ' থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ ফৰ হেভিং মি আৰু এণ্ডত কিবা ক'ব খুজিবা আমাৰ নতুন পডকাষ্ট ছেটআপ আৰু ষ্টাইলৰ কিন্তু বহুত কোজি আৰু ইয়াতে মানে আমি বহু কেতিয়াবা মানে ইয়াতে মই কেতিয়াও ভবা নাছিলোঁ এনেকৈ ইয়াতে বহি মই পডকাষ্ট কৰিম বুলি থাকোঁ তোমাৰ পডকাষ্টটো যিহেতু মই চাওঁ বহুতকেইটা এপিছ'ডছ মই চাইছোঁ এণ্ড মই মানে ভাবি আছিলোঁ আৰু মোক যদি মাতে অলপ কণ্ট্ৰভাৰ্চিয়েল একো নহ'লেও থেংক ইউ ছ' মাছ সুৰভি ভাল লাগিল আৰু আজি পডকাষ্টটো ইয়াতে এণ্ড কৰোঁ থেংক ইউ ছ' মাছ